Hello, Bangkok airport. Our yate our Indian time asile mur hoitu mi hoi ase yate আমি খাজু হইছো এয়ারপোর্ট যাবলে আর মোর হাতত আছে পাসপোর্ট কিখন দেখি সকে গম পাইছে আমি বিদেশ যাত্ৰাৰ বাবে ওলাইছো আগতেও আমি ভাৰতৰ বিভিন্ন ঠাই ঘুৰিছো কিন্তু আনফৰচুনেটলি সেইবিলাক জায়গাৰ কোনো ভিডিও আমাৰ হাতত নাই ভালকে গৰি হেকিন জায়গা স্মৃতি হিচাপে আমাৰ ওচৰত এতিয়া একোই নাই সেই কাৰণে এবাৰবাৰ আমি ভাবিলো জলৈ যাও জিয়ে নকৰো আপোনাক সৰু ভিডিও বনাই হলে দেখুৱামে সো আমাৰ ফ্লাইট আছে ৰাতি 11:40 আৰু এতিয়া প্ৰায় 7 মান বাজিছে গতিকে আমি ৰেডি হৈছোৱে আমি আপোনাক জনাও কি বস্তু লাগিব কি নালাগে গতিকে চাও বলক মানে মোৰ মানুহজনে যাবলৈ ডকুমেন্টস কিছুমান ৰেডি কৰি আছে এইকেটা হল আমাৰ বেগ এই দুটাৰ এইটো মোৰ কি ৰেডি কৰি আছে ইমিগ্ৰেশনৰ কামৰ টাইমত মানে আমি দেখাব লাগিব আমি হোটেল বুকিংৰ জিবানখিনি ডিটেইলছ আছিল কোড কেনেকে থাকিম আৰু কোন দিনা আমি ৰিটাৰ্ণ আহিম হেকিম দেখাব লাগিব গুৰে ডকুমেন্টস যেটা হাৰ্ড কপি বিচাৰে সফট কপি নাচাই আৰু আমি যেটো কারেন্সি এক্সচেঞ্জ কৰিছিলো তো কারেন্সি এক্সচেঞ্জৰ মানে ডকুমেন্টটো লাগিব যেটো আমি ইয়াত কৰিছিলো ইয়াতে মই 20000 ইন্ডিয়ান কারেন্সি এক্সচেঞ্জ কৰিছিলো যাৰ বিনিময়ত মই পাইছো 7500 মালয়েছিয়া 1000 ringgit আৰু 1000 মানে 100 rupees 10 টা নোট দিছে আৰু তো এ 40000 টকা আৰু যদি পইচা শেষ হৈ যায় তেতিয়া কি কৰিম পইচা শেষ হৈ গলে মই দুটা অপচন ৰাখিছো লগত তো মই অলপ ইন্ডিয়ান কারেন্সি লৈ লৈছো 10000 মান এটা ইন্ডিয়ান কারেন্সি লৈ তাত যেহেতু মানে আমাৰ আমি যিখন হোটেল লৈছো তে হোটেল বিলাকৰ লবিতে আৰু বা ৰিসিপশনত কৰিব পৰা যায় বাট তাতে এটা প্ৰবলেম হ'ব আপোনাৰ এতিয়া ধৰক আমি ইয়াতে থাইৱাত যেটা এক্সচেঞ্জ কৰিছো ইয়াতে এক্সচেঞ্জ ৰেট চলি আছিল আপোনাৰ 2.63 rupees আৰু মালয়েছিয়া চলি আছে 20.8 rupees বাট তাতে অলপ বেছি হ'ব চাৰ্জেছটো তো বেছি চাৰ্জেছটো দি অলপ এক্সচেঞ্জ কৰিব পাৰিম ফৰ ইমাৰ্জেন্সি আৰু মোৰ ওচৰত ক্ৰেডিট কাৰ্ড আছে তো ক্ৰেডিট কাৰ্ড কিছুমান ক্ষেত্ৰত পে হয় তো সেই ক্ৰেডিট কাৰ্ডটো তাত পেমেন্ট কৰিব পৰা যাব ডকুমেন্টছ সব ৰেডি ভেৰিফাই হৈ গ'ল তো যাবহে লাগে আৰু নেকি ফাইনেলি আমি আহি পালো এয়াৰপোৰ্ট মোৰ মানুহজনী গৈ আছে আগত কিন্তু গোটেই পাছপোৰ্ট বৰ্ডিং পাছ সব মোৰ লগতে আছে তাই নে হিৰো আৰু আগে গৈ থাকে দিয়ক বাকীখিনি প্ৰচেছ কৰাৰ পিছত দেখাই আছো এতিয়া আমাৰ হৈ গ'ল আমাৰ বৰ্ডিং পাছ উলিয়ালো পাছত ভেৰিফিকেশ্যন হ'ল এতিয়া আমি যাওঁ ইমিগ্ৰেশ্যনৰ কাম আছে অলপমান সেইখিনি কৰি লওঁ বাকীখিনি দেখাই আছো তাৰপিছত ইমিগ্ৰেশ্যনৰ কাৰণে আপোনাৰ প্ৰথম কৰিবলগীয়া হৈছে আপোনাৰ যিখিনি অৰিজিনেল ডকুমেণ্ট হাৰ্ড কপি মই আপুনি কৈছিলোঁ গোটেই হাৰ্ড কপি এটা লৈ আহিব লাগিব হাৰ্ড কপি এটা ইয়াত মানে আপোনাৰ বৰ্ডিং পাছ যিটো কাউণ্টাৰটো চাই ইমিগ্ৰেশ্যনটো চাই আপুনি কোনখন হোটেলে ষ্টে কৰিব আপুনি কেতিয়ালৈকে বুকিং আছে আপোনাৰ ৰিটাৰ্ণ ফ্লাইট কেতিয়া আছে আৰু ইয়াতে এটা কথা আছে যে আপুনি ইণ্ডিয়ান কাৰেঞ্চি 25,000কে ওপৰত আপুনি কেছ আনিব পাৰে মানে আমি 20,000কে আনিছিলোঁ পাৰ হেড তো 20,000 এলাউড 25,000 নহ'লে মানে এলাউড নহয় তো সেইটোৱে ক'বলগীয়া আছিলে বাকী অ'কে আছে ফ্লাইটৰ কাৰণে আহি আছোঁ উঠিবলৈ ৰাতি 12টা বাজিছে এতিয়া ফ্লাইট একচুৱেলি দিলে হ'ল 11:40 আছিলে বাট এতিয়া 12:30 বাজিছে আহি আছোঁ And I'm having some black coffee. Because I order korte bhul ke kole latte ko bole isle black coffee boli kole kane black coffee le but black coffee mo khawai gotike it's okay. Eto dia mo chili mango. Ada mana pisu daga ase bitor. Mango slice. Mita sugar and chili dip. এইখিনিতে মই আপোনালোকক আৰু এটা কথা জনাই থ'ব বিচাৰিছোঁ আমাৰ গোটেইকেইখন ইণ্টাৰনেশ্যনেল ফ্লাইটে ডাইৰেক্ট ফ্লাইট আছিলে আৰু তাত অকল কেবিন বেগহে এলাউ আছিলে 7 kg পাৰ পাৰ্চনকে এতিয়া কেবিন বেগ মানে হৈছে সেইকেইটা বেগ যিকেইটা বেগ আপোনালোকে ফ্লাইটৰ ভিতৰলৈ লৈ যাব পাৰে যেনে লেপটপ বেগ পিঠিত লোৱা বেগ মাহঁতে লোৱা সৰু বেগ এক্সেট্ৰা আৰু লাগেজ বেগ যিবিলাক ট্ৰলি চলি ইয়াতে এলাউ নাছিলে এলাউ আছে অনলি ফৰ 7 kg তাতকৈ বেছি হ'লে আপোনালোকে এক্সট্ৰা পইচা লৈ পেলাই নিব লাগিব Finally, I follow our first destination, Bangkok. এতিয়া আমি আহি পালো ইমিগ্ৰেশ্যন লাইনত
তো ইয়াতে আমি লাইনত দেখিছোঁ মানুহ গোটেই ফ্লাইটৰ মানুহখিনি ইয়ালৈকে আহি আছে তো যেহেতু ভিজা ফ্ৰী হয় তো ইয়াতে কিন্তু এটা প্ৰচেছ আছে আপুনি ইয়াতে আহি পেলাই ফিংগাৰপ্ৰিণ্ট দিব লাগিব তাৰ ফিংগাৰপ্ৰিণ্ট লাগিলে আপুনি ফটো এখন ৰাখিব আৰু আপোনাৰ পাছপৰ্টখন এটা স্কেন কৰি ৰাখিব আৰু এইখিনিয়ে কৰিলে প্ৰচেছ তো এতিয়া আমাৰ কৰি হ'ল তো আমি ভিজা সেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ ভিডিঅ' কৰিব এলাউ নাই তাতে হৈ গ'ল এতিয়া প্ৰচেছখিনি তো আমি ওলাই আহিছোঁ বাহিৰলৈ এতিয়া যাওঁ বাহিৰত ওলাই চাওঁ হেল্ল' বেংকক এয়াৰপৰ্ট আৰু ইয়াতে আমাৰ ইণ্ডিয়ান টাইমত আছিলে মোৰ ঘড়ীটো হৈ আছে ইয়াতে আপোনাৰ 3:40 আছে আৰু ৰাইট নাও ইন বেংকক টাইম ইটছ 5:09 ৰাতিপুৱা 5:09 গৈছে অলমষ্ট মানে 1 ঘণ্টা 20 মিনিট মানৰ আগবাঢ়ি থাকে তো আমি গেট নম্বৰ 5ত গৈ আছোঁ য'ত আমাক ৱেলকাম কৰিবলৈ আমাৰ ৰিজৰ্টৰ পৰা গাড়ী আহিছে তো ইনফৰ্মেশ্যন আছে যাওঁ গৈ চাওঁ একচুৱেলি মোৰ ৰিজৰ্টৰ ফালৰ পৰা আহিছে তেখেতে য়েছ পাৱেন শইকীয়া মাইণ্ড ৰিজৰ্ট পাটায়া তো আমাক পিক আপ কৰিবৰ কাৰণে আহিছে তো এয়া দাদা my resort hotel. Yeah, my resort hotel. Okay, let me take picture. Photo. Okay, you want to take photo? Like this? Yeah. তো বেংকক এয়াৰপৰ্টৰ পৰা আমি পাটায়া গৈ আছোঁ পাটায়া মাইণ্ড ৰিজৰ্টত আমাৰ ষ্টে আছে তো হোটেলৰ গাড়ী তো তেওঁলোকে নিব আহিছে পিক আপ কৰিব ৱেলকাম কৰিব আহিছে ইমানটো এক্সপেক্ট কৰা নাছিলোঁ যেনেকৈ ৱেলকাম কৰিব আহিছে দুইটা ভিডিঅ' বনোৱা নহ'লে কাৰণ তাতে মানে কেমেৰা এলাউ নাছিলে তো কম দিয়ক পিছত এক্সপ্লেইন কৰিম তো ৰাতিপুৱা হ'ব আৰম্ভ কৰিছে লাহে লাহে এতিয়া বাজিছে আপোনাৰ থাইলেণ্ডত 5:54 ঠিক আছে আৰু ইণ্ডিয়ান টাইম হৈ আছে আপোনাৰ 4:20 তো এতিয়া আমি এয়াৰপৰ্টৰ পৰা ওলাই গৈ আছোঁ পাটায়া Double decker buses. বাইদেউ গাড়ীৰ পৰা নামি আহিছে এখন গাড়ী আমাক থলে জাষ্ট এতিয়া আমি চেক ইন কৰি লওঁ বাকী কি এক্টিভিটি কৰিলোঁ গোটেইখিনি আপোনালোকক দেখাই থাকিম লাহে ধীৰে তো চাই থাকিব ভিডিঅ'কেইটা